টেনচন যিসকলে মানে টকা পইচা লালাখত ঘূৰি ফুৰিব বিচাৰে তেওঁলোকেহে দল বদলি কৰে। আমাৰ লগতো আছিল 14 জন নহয় আমাৰ লগত আছিল তেতিয়াও বেয়া এতিয়াও বেয়া সদায় বেয়া বেয়া। নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ সদায় পুৱা গধূলি মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। দিব লৈছোঁ প্ৰথমটো খবৰে গুৰুত্বপূৰ্ণ খবৰ। অনলাইনত পে'মেণ্ট কৰাসকলৰ কাৰণে সাৱধান। QR কোড স্কেন সঠিকভাৱে কৰিব নোৱাৰিলে বিপদত পৰিব পাৰে আপুনি। মুহূৰ্ততে খালী হৈ পৰিব পাৰে আপোনাৰ একাউণ্টত থকা ধন। QR কোড স্কেন কৰাৰ পিছতে আপোনাৰ সমস্ত ডাটা হ'ব পাৰে চুৰি। এই মুহূৰ্তত জনাইছোঁ কিদৰে ৰক্ষা পৰিব এই সমস্যাৰ পৰা আৰু ইয়াৰ লগতে কিদৰে সঠিকভাৱে ব্যৱহাৰ কৰিব QR কোড স্কেনিং কৰাৰ সময়ত কিছুমান নিয়ম পালন কৰিব লাগিব আপুনি। চাইবাৰ অপৰাধীয়ে দোকানে দোকানে কৌশলে লগাই থয় QR কোড। বিশ্বাসযোগ্য উৎসৰ পৰাহে QR কোড স্কেন কৰক। দাগ থকা QR কোড স্কেনৰ পৰা বিৰত থাকক আপুনি। আৰু ইয়াৰ লগতে QR কোড স্কেন কৰাৰ পূৰ্বে মোবাইল কেমেৰাৰ সুৰক্ষাৰ ছেটিঙত পৰীক্ষা কৰক। QR কোডৰ ওপৰত সন্দেহ থাকিলে মেলৱেৰ স্কেনাৰ সহায়ত স্কেন কৰক। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ আজব কাণ্ড। নিজৰ মাটি ভেটি বিক্ৰী কৰি বিদ্যুৎ বিল দিবলগীয়া পৰিস্থিতি সৰ্বসাধাৰণৰ এতিয়া। বিদ্যুতৰ বিলৰ খেলিমেলিত অতিষ্ঠ সাধাৰণ ৰাইজ এতিয়া। এজন ব্যক্তি এমাহতে বিল আহিল 2,14,405 টকা। যোগীঘোপাৰ কাবাইতাৰী গাঁৱৰ বছেত আলীৰ ঘৰত হাহাকাৰ পৰিস্থিতি এতিয়া। 28 দিনত 100 ইউনিট বিদ্যুৎ ব্যৱহাৰ কৰিছিল বাজেট আলীয়ে। 100 ইউনিটৰ বিপৰীতে আহিল বিল 2,14,405 টকা। এই মুহূৰ্তত ভয়ংকৰ খবৰ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ আজব কাণ্ড। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। লোকসভাৰ সদনৰ মাজতে ভয়ংকৰ ঘটনা। গেছজাতীয় পদাৰ্থ হাতত লৈ 2 অচিনাক্ত ব্যক্তিৰ প্ৰৱেশ। জনাই আছোঁ লোকসভা সদনৰ মজিয়াত ভয়ংকৰ ঘটনা। নিৰাপত্তা ভংগ হ'ল সদনৰ মজিয়াত। 2021 চনৰ পাৰ্লিয়ামেণ্ট গৃহৰ আক্ৰমণ ঘটনাৰ পুনৰাবৃত্তি। সদন চলি থকাৰ মাজতে 2 অচিনাক্ত ব্যক্তিয়ে প্ৰৱেশ কৰে। হাতত গেছজাতীয় পদাৰ্থ লৈ অধ্যক্ষৰ কাষলৈ যোৱাৰ চেষ্টা কৰে 2 অচিনাক্ত ব্যক্তি। নিৰাপত্তাৰ বেহুফালি সদনৰ গেলাৰী অচিনাক্ত ব্যক্তিৰ অদ্ভুত আচৰণ। লোকসভাৰ সদনত সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে এতিয়া। জানিবলৈ পোৱা মতে ইতিমধ্যে লোক দুজনক আটক কৰিছে আৰক্ষীয়ে। সামান্য পৰিমাণে আঘাতপ্ৰাপ্তও হৈছে কেইবাগৰাকীও সাংসদ। হালধীয়া ৰঙৰ গেছ এৰি দিছিল লোকসভাৰ মজিয়াত। আঙুলিত সামান্য আঘাত পাইছে সাংসদ দিলীপ শইকীয়াই। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। নৱবালিকাৰ সৈতে কুকাণ্ড কৰা বিজেপি বিধায়কক আদালতে দিলে শাস্তি। 9 বছৰ পিছত খোল খালে বিজেপি বিধায়কৰ মুখা। নৱবালিকাৰ সৈতে কুকাণ্ড কৰি বিপদত পৰিছে বিজেপি বিধায়ক এতিয়া। আদালতৰ ৰায়ৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি বিধায়ক ৰামদুলাৰ গণ্ডক। উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাৰ দধি সমষ্টিৰ বিধায়ক আছিল ৰামদুলাৰ গণ্ড। বিজেপি বিধায়ক ৰামদুলা গণ্ডক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ 2014 চনৰ 4 নৱেম্বৰত সংঘটিত হৈছিল। ঘটনাৰ গোচৰ ভিত্তিত ৰায় আদালতত। পক্সো আইনৰ অধীনত চলি আছিল গোচৰ। অৱশেষত 9 বছৰ মূৰত ন্যায় পালে ভুক্তভোগীয়ে। তাৰ পাছতে আদালতে অৱশেষত দোষী সাব্যস্ত কৰিলে অভিযুক্তক। বৰ্তমান বিজেপি বিধায়ক ৰামাদুলাৰ গণ্ড থাকিব লাগিব জেলত। 15 ডিচেম্বৰত আদালতে শেষ শুনানি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। আৰু আনফালে দিব লৈছোঁ পৰৱৰ্তী খবৰ। কংগ্ৰেছে কৰিছে অপেন স্কেম, মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা 1 লাখ টকাকৈ লোৱা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। তেওঁ মন্তব্য কৰে যে কংগ্ৰেছে অপেন স্কেম কৰি আছে আৰু ইয়াৰ লগতে কয় যে কংগ্ৰেছে এনেও স্কেম কৰিয়েই থাকে। লোকসভাটো হাৰিবই তথাপি এটা অপেন স্কেম কৰিছে কংগ্ৰেছে। 1 লাখকৈ কেইবা কোটি টকা সংগ্ৰহ কৰিব বিচাৰিছে কংগ্ৰেছে এতিয়া। কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা 1 লাখকৈ টকা লোৱা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই এই ভয়ংকৰ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে কংগ্ৰেছে অপেন স্কেম কৰি আছে আৰু ইয়াৰ লগতে কয় যে কংগ্ৰেছে এনেও স্কেম কৰিয়েই থাকে। লোকসভা নিৰ্বাচনতো হাৰিবই তথাপি এটা অপেন স্কেম কৰিছে কংগ্ৰেছে। 1 লাখকৈ কেইবা কোটি টকাৰো সংগ্ৰহ কৰিব বিচাৰিছে কংগ্ৰেছে এতিয়া। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ।